এয়া দেখিছে মোৰ পাছফালে বাঁহৰ দলং ভাঙি গৈছে। এবছৰ হৈছেহে ভাঙি গৈছে আৰু প্ৰত্যেক বছৰে গাঁওখনে কিমাননো এনেধৰণে বাঁহৰ দলং বনাই থাকিব। যিহেতু এই দুঘৰীয়া গাঁৱলৈ বাটঘৰীয়া পঞ্চায়তৰ দুঘৰীয়া গাঁৱলৈ যাবৰ কাৰণে কমেও 3খন বাঁহৰ দলং পাৰ হ'ব লাগে আৰু প্ৰতি বছৰে মানুহখিনিয়ে নতুনকৈ 3খন বাঁহৰ দলং বনায়, যদিও প্ৰতি বছৰে ভাঙি যায় যিহেতু ইয়াত পানী হয়। কিন্তু এটা দুখৰ কথা যে বিজেপি চৰকাৰে যিটো সময়ত উন্নয়নৰ কথা কৈ থাকে, সেইটো সময়ত এইখন গাঁৱলৈ যোৱা পথটোত এখনো পকী দলং বা এটা পকী কালভাৰ্ট নোহোৱাটো খুব আচলতে প্ৰশ্নবোধক এটা কথা বা ডাঙৰ কথা হ'ব লাগিছিলে। আচলতে আমি নিজে আহি দেখিছোঁ যে এইখন গাঁৱলৈ অহা পথটো ইমানেই আচলতে বেয়া হৈ আছে। বাৰিষাৰ কালত ইয়াৰ ল'ৰা ছোৱালীবিলাক স্কুল যাবলৈ কেনেকুৱা ধৰণৰ আচলতে সমস্যাৰ সন্মুখীন হয়, সেই কথাটো ভাবিলেই এতিয়া বেয়া লাগিছে। গতিকে হ'ব লাগে এনেকুৱা যিটো সময়ত নেকি সকলো ঠাই উন্নত হৈছে, এনেকুৱা ঠাইবিলাকতো অকণমান চৰকাৰে ঢুকি পাব লাগে। আৰু কি বুলি ক'ম, আপোনালোকে যদি কেতিয়াবা সময় পাই আহিব, এইখন গাঁৱৰ যিটো অৱস্থা আপোনালোকে এবাৰ চাই যাব, তাৰপিছত আপুনি অবাক হৈ পৰিব। আৰু এই ভিডিঅ'বিলাক আচলতে শ্বেয়াৰ কৰিব লাগে, যাতে চৰকাৰৰ দৃষ্টিত পৰি যায়। এনেকুৱা ধৰণৰ সমস্যাবিলাক, এনেকুৱা ধৰণৰ বিষয়বিলাক আচলতে চৰকাৰৰ যাতে দৃষ্টিগোচৰ হয়, গতিকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব লাগে। চাৰিওফালে উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত কিন্তু এতিয়াও কিছুমান গাঁও কিন্তু একদম অনুন্নত অৱস্থাতে আছে। তাৰে ছবি আমি দেখিবলৈ পাইছোঁ ধেমাজি জিলাৰ বাটঘৰীয়া পঞ্চায়তৰ দুঘৰীয়া গাঁৱলৈ যোৱা পথটো। আৰু এতিয়াও এই গাঁৱৰ যি অৱস্থা আপুনি দেখিলেই আচৰিত হ'ব। 4খনমান বাঁহৰ দলং পাৰ হ'ব লাগে, কিন্তু গোটেই বাঁহৰ দলংকেইখনৰ অৱস্থা একেবাৰে বেয়া, মানুহ যাবই নোৱাৰে। বৰ্তমান সময়ত এই কাষেদি কৰি আছে, কিন্তু বাৰিষা সময়ত যিহেতু পানী হ'ব, কোনফালে আচলতে মানুহবিলাক যাব? ইয়াৰ গাঁৱৰ যিবিলাক সৰু ল'ৰা ছোৱালীবিলাক যিবিলাকে পঢ়া শুনা কৰি আছে, তেওঁলোকে কেনেকৈ যাব ভাবিলে আচলতে ভয় লাগে। আৰু সেয়া কালভাৰ হয়তো আহিছিলে, কিন্তু ঠিকাদাৰবিলাকে হয়তো পইচাবিলাক খাই থলে যেন লাগিছে। আৰু খুব আচলতে বেয়া অৱস্থা। আমি প্ৰথমবাৰ কাৰণে আহিছিলোঁ। আপুনি যেতিয়া আহিব এইখন গাঁৱলৈ, আপুনি আচৰিত হৈ যাব।